হেল্ল' গাইজ, হিৰামণিজ কিটচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগে তো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ ন'টিফিকেশ্যন পাই যায়। আজিৰ ৰেচিপিটো হৈছে মাছ আৰু থুনথুনি শাক। মাছখিনিত ভালদৰে নিমখ আৰু হালধি সানি ল'ম। তো আজিৰ ৰেচিপিটোৰ যোগাৰ এইখিনিয়ে, মাছ আৰু থুনথুনি শাক। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। এইফালে কেৰাহী গৰম হৈছে, তো ইয়াতে তেল দি দিছোঁ। এতিয়া মাছখিনি ভালদৰে ফ্ৰাই কৰি লোৱা হ'ব। মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া শাকখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। এইখিনি এতিয়া অকণমান টাইম ঢাকি ৰাখি দিম। ইয়াতে দিম এতিয়া আদা, নহৰু, জলকীয়া পেষ্ট। ইয়াত এতিয়া মই পানী দি দিছোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম। কাৰণ মই ইয়াতে 2 পিচে মাছ দিছোঁ আৰু এটা মাছৰ মাথা দিছোঁ। কাৰণ মই মাছৰ মাথা খাই ভাল পাওঁ আৰু এইটো কাৰণে আমি মানুহ 2জনে হয়, সেইকাৰণে মই কমকৈ দিছোঁ। আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই অকণমান ধনিয়া পাত দি দিছোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰিব, বহুত টেষ্টি ৰেচিপি। ভিডিঅ'টো যদি চাই ভাল লাগে তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো আপোনালোক। এতিয়া মই বনাব লৈছোঁ বিলাহী আৰু মাছ, একেবাৰে চিম্পল ৰেচিপি। এইটোতো সকলোৱে খাই থাকে। কেৰাহী গৰম হৈছে। এতিয়া ইয়াতে মাছৰ ভাজা তেল আছিলে, সেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ মই। ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান টাইম ভাজি ল'ম। ইয়াতে দিছোঁ এতিয়া আদা, নহৰু, জলকীয়া পেষ্টখিনি। ইয়াতে দি দিছোঁ এতিয়া বিলাহীখিনি অকণমান টাইম ভাজি লওঁ। ইয়াতে দি দিম এতিয়া সোৱাদ অনুসৰি নিমখ, হালধি। তো এইখিনি বিলাহীখিনি সিজালৈকে অলপ টাইম ঢাকি ৰাখি দিম। বিলাহীখিনি সিজিছেয়ে। এতিয়া দি দিম মই ইয়াতে পানী। ইয়াতে একেলগে মই মাছখিনিও দি দিছোঁ।
এইখিনি আঞ্জাখন কি বঢ়িয়াকৈ উতলিছে। অলপ টাইম অকণমান আৰু ঢাকি ৰাখি দিছোঁ আৰু এতিয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই অকণমান ধনিয়া পাত দি দিম। ৰেচিপিটো একদম চিম্পল হয়, কিন্তু খাবলৈ বহুত টেষ্টি। আজিৰ দুপৰীয়াৰ থালখন ৰেডি হৈ গ'ল।